জালুকবাৰীৰ প্ৰেমৰ পদ্য। কাইলৈ তোমাৰ কাষলৈ যাম, আবেলিৰ হেঙুলীয়া গালে মুখে সানি, জালুকবাৰীৰ কৃষ্ণচূড়াৰ হাঁহি চাম। কাইলৈ ইউনিভাৰ্চিটিৰ কেম্পাছৰ নিৰ্জন আবেলিটোৰ উপাসক হৈ একাত্ম হ'ম। বুকুৰ ধপধপনি শুনিম, খোজ কাঢ়িম আৰু খোজ কাঢ়িম, গাৰ্লছ হোষ্টেলৰ গেট বন্ধ হোৱালৈকে। দুঃসাহসী হৈ উঠিম তুমি আৰু মই। কালৈ ভয়, কিহলৈ ভয়? প্ৰেম কৰাৰ বাবেই যদি আমাৰ বদনাম হয় হওক। কাইলৈ তুমি ওঠত ৰঙা লিপষ্টিক ঘঁহিবা আৰু পিন্ধিবা তোমাৰ পচন্দৰ সেউজীয়া সাজ। কাইলৈ তুমি এজোপা কৃষ্ণচূড়া গছ হ'বা, ৰঙা ওঠ কৃষ্ণচূড়া হৈ ফুলিব। মই প্ৰাণ ভৰি চাম আৰু ছাঁত জিৰাম। কাইলৈ আন একো কথাই নাপাতো। BTADৰ গোষ্ঠী সংঘৰ্ষ, বাংলাদেশীৰ অবৈধ প্ৰব্ৰজন, অখিল গগৈ, আন্না হাজাৰে, ছানী লিঅ'নি, জিছম 2, অথবা ৰাজনীতিৰ কুটিল অংক, এইবোৰে দৈনন্দিন সাঁথৰ কৰিছে আমাৰ। ক'ত হেৰুৱাইছোঁ হৃদয়ৰ সাকু, প্ৰাণোচ্ছল অনুভূতি। কাইলৈ আমি শিশু হ'ম, আকাশলৈ মূৰ তুলি চাম আৰু চিঞৰি চিঞৰি কম, আমি ভাল পাওঁ, আমি ভাল পাওঁ, আমি এজনে আনজনক ভাল পাওঁ।